নমস্কাৰ বন্ধু বান্ধৱীসকল কি ষ্টেফন পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল আজি আমি কথা পাতিম এটা মোবাইলৰ এনেকুৱা এটা সিস্টেম আছে আমাক সেই সিস্টেমটো প্ৰয়োজন নহয় মানে কিছুমানৰ প্ৰয়োজন হ'ব পাৰে আৰু সেই সিস্টেমটো আমাৰ যেতিয়া এক্টিভ হৈ যায় আমাৰ কিছুমানৰ মাথাটো গৰম হৈ যাব পাৰে সেই সিস্টেমটোনো কি তাৰ বিষয়ে আমি জানিব বিচাৰিম তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলত এইটো প্ৰব্লেম দিছিলে নেকি চাব পাৰে আপোনালোকে শুনক 11:25 a.m. Headings. Default. Controls. Search. আপোনাৰ কোটো টাচ কৰি একো কৰিব নোৱাৰে যদি এনেকুৱাটো হৈ যায় Ringer silent. তো এই প্ৰব্লেমটো কি হয় মই এই বিষয়ে কথা পাতিব আহিছোঁ এই প্ৰব্লেমটোক টক বেক বুলি কোৱা হয় টক বেকটো কিয় বনায় মানে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ টক বেকটো এইটো কাৰণে বনায় যে যিসকল মানুহে আমাৰ কিছুমানে অলপ কমকৈ দেখে মোবাইল কিছুমান চলাব বিচাৰে মোবাইল কমকৈ দেখে কিছুমান অন্ধ ব্যক্তিৰ কাৰণে সিস্টেমটো বনাইছে মানে তেওঁলোকে যেতিয়া এই মোবাইলটো চলাওঁতে তেওঁলোকক ভইচ কমাণ্ড দিব আৰু মানে এইটো কেনেকুৱা ধৰণৰ চলায় তেওঁলোকে যোনটো টেপ কৰিব য'ত টিপিব মানে সেই টেপটোত তেওঁলোক টিপুতে যদি অকণমান ধৰিব নোৱাৰিছে তেতিয়াহ'লে তেওঁলোকে সেইটো ভইচটো যেতিয়া কমাণ্ড দিব এই বস্তুটো যদি গেলেৰী যদি আছে গেলেৰী বুলি ক'ব তেতিয়াহ'লে তাত দুবাৰ টাচ কৰি দিলে মানে সেই বস্তুটো অ'পেন হ'ব মানে এই বস্তুটো ডাবল টেপ কৰিহে চলোৱা হয় আৰু যেতিয়া স্ক্ৰল কৰা হয় দুটা আঙুলি দি ওপৰলৈ স্ক্ৰল কৰিব লগা হয় আৰু আপোনালোকৰ যেতিয়া এই প্ৰব্লেমটো হ'ব তেতিয়া আপুনি কি কৰিব আপোনাৰ মোবাইলত যদি এইটো কেনেবাকৈ যদি অনো হৈ গৈছে আপুনি কেনেকৈ ইয়াক অফ কৰিব মানে আপুনি অফ কৰিবতো প্ৰথমতে নাজানিব পাৰে তো মই আপোনালোকক শিকাই দিছোঁ আপুনি আপোনাৰ মোবাইলটো ল'ব মানে দুটা ফিংগাৰ ল'ব দুটা ফিংগাৰ লৈ কেনে আপুনি আপোনাৰ লকটো খুলি ল'ব লকটো খুলি লোৱাৰ পাছত তো তাৰপিছত আপুনি ছেটিঙত যাব আপোনাৰ মোবাইলৰ ছেটিঙত যাব ছেটিঙত এবাৰ টেপ কৰিব আপোনাক কমাণ্ড দিব কমাণ্ড দিয়াৰ লগে লগে তেতিয়াহ'লে আপুনি ডাবল টেপ কৰিব লাগিব ইয়াক ডাবল টেপ কৰাৰ লগে লগে ছেটিংটো অ'পেন হ'ব যেতিয়া ছেটিংটো অ'পেন হ'ব তেতিয়া দুটা আঙুলিয়ে ওপৰলৈ যাব লাগিব স্ক্ৰল কৰিব হ'লে আপুনি দুটা আঙুলি ইউজ কৰি ওপৰলৈ তললৈ কৰিব পাৰে আৰু যদি আপুনি টেপ কৰিব বিচাৰে কোনোবা এটা অপশ্যনত তেতিয়াহ'লে আপুনি টেপ কৰিব পাৰে আৰু সেইটো ক্লিক হৈ নাযায় আপোনাক কমাণ্ড দিব বস্তুটো কি হয় কমাণ্ডহে সেইটো যদি ক্লিক কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ডাবল টেপ কৰি দিলে সেইটো ক্লিক হৈ যাব এতিয়া মই আপোনাক কেনেকৈ বন্ধ কৰিব লাগে এইটো শিকাই দিছোঁ আপুনি এতিয়া আহিব এনেকৈ আহি থাকিব স্ক্ৰল কৰি আহি থাকিব স্ক্ৰল কৰি অহাৰ পিছত আপুনি আপোনাৰ ফোনৰ এডিশ্যনেল ছেটিঙত যাব এডিশ্যনেল ছেটিঙত যোৱাৰ পাছত আপুনি এক্সেছিবিলিটিত যাব তাত ডাবল টেপ কৰিব তাৰপিছত তাতে এটা টক বেক বুলি অপশ্যন পাব সেই টক বেকটোত আপুনি ক্লিক কৰিব আৰু ডাবল ক্লিক কৰি সেই টক বেকৰ যিটো এক্সেছিবিলিটি আছে সেইটো আপুনি অফ কৰি দিব যেতিয়া আপুনি ডাবল ক্লিক কৰি ডাবল টেপ কৰি যেতিয়া অফ কৰি দিব তেতিয়া আপোনাৰ সেইটো বন্ধ হৈ যাব মানে একেবাৰে পাৰ্মানেণ্টলি বন্ধ হৈ যাব আৰু নবজা হৈ যাব আপুনি এতিয়া চলাব এতিয়া ধৰণৰ কোনো ধৰণৰ নাবাজে মই ধুনীয়াকৈ এটা আঙুলিয়ে কৰি কামবোৰ কৰিব পাৰোঁ যদি আপুনি এইটো এক্টিভো কৰিব বিচাৰে যদি চলাই চাব বিচাৰে কিনো আকৌ এবাৰ যদি চাব বিচাৰে তেতিয়াহ'লে আপুনি তেনেকৈ ছেটিঙত যাব ছেটিঙৰ পৰা এডিশ্যনেল ছেটিঙৰ পৰা আপুনি সেই এক্সেছিবিলিটিত যাব গৈ কিনে টক বেক বুলি আছে যিটো অপশ্যন সেইটো অন কৰি দিব তাৰপিছত আপুনি চলাব পাৰিব ধৰি লওক আপুনি ছেটিঙত যাব নোৱাৰে ছেটিঙত যাব জনা নাই আপুনি শ্বৰ্টকাটত কেনেকৈ এইটো অফ কৰিব ইয়াৰ শ্বৰ্টকাট এটা আছে মই সেইটো শ্বৰ্টকাটটো আপোনাক শিকাই দিব বিচাৰিছোঁ তো আপুনি ভিডিঅ'টো চাই থাকক শ্বৰ্টকাটটো দেখাবৰ কাৰণে আকৌ এবাৰ এইটো টক বেকটো অন কৰিব লাগিব তো অন কৰি লৈছোঁ টক বেক অন হৈ গ'ল বকি আছে নচলা হৈ আছে তো এটা আঙুলি ওৱান ফিংগাৰ নচলে স্ক্ৰল কৰিব নোৱাৰোঁ আমি তো ইয়াক কেনেকৈ শ্বৰ্টকাটত অফ কৰিম শ্বৰ্টকাটৰ অফ কৰাটো হৈছে আপুনি আপোনাৰ দুটা ফিংগাৰ দি এই ভলিউম বুটামটোত একে সমানতে লং প্ৰেছ কৰি দিব মানে 3 ছেকেণ্ডমান প্ৰেছ কৰিব লাগে একেলগতে প্ৰেছ কৰিব তেতিয়া আপোনাৰ অট'মেটিকেলি টক বেকটো অফ হৈ যাব মানে স্ক্ৰীণখন পোহৰ কৰি লোৱাৰ পিছত মই আপোনাক দেখাই দিছোঁ এই দুটা ভলিউমৰ বুটাম তো ইয়াত মই একেলগতে প্ৰেছ কৰিম টক বেকটো অফ হৈ যাব শুনিলে আপোনাৰ টক বেক অফ বুলি ক'লে তো এনেকুৱা ধৰণৰ মানে আপুনি শ্বৰ্টকাটটো অফ কৰিব পাৰে ভিডিঅ'টো ইমানেই আছিল আৰু কোনোবাই যদি এই প্ৰব্লেমটো যদি ফেচ কৰিছে তেতিয়াহ'লে আপুনি সেই ব্যক্তিজনক আমি শ্বেয়াৰ কৰি দিব পাৰে আপুনি শিকাই দিব পাৰে মই আপোনালোকক ধুনীয়াকৈ বুজাই দিলোঁ ধন্যবাদ থাকি ভিডিঅ' চোৱাৰ